যদি আমার দাবি পূরণ নকরে আমি ভোট নিব ভোট দেব একে পথে আমি 13,000 ভোটার জমা দেব जिंदाबाद 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 इनकलाब जिंदाबाद 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 ভিসিডিসির সমগ্র অঞ্চল বর্তমান নির্বাচন আয়োগে এই অঞ্চলৰ গোটেই এৰিয়াবিলাক ৰাইজৰ কোনো তাৰমানে মনৰ কথা নুবুজাকৈ বৰ্তমান প্ৰস্তাৱিত তামোলপুৰ LAC তাৰমানে দিয়াৰ কাৰণে প্ৰস্তাৱ লোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে এই অঞ্চল তামোলপুৰ সমষ্টিত প্ৰস্তাৱিত সমষ্টিত যদি গুচি যাব লগা হয় এই অঞ্চলৰ ৰাইজৰ বিলাই বিপত্তি কি হ'ব এই অঞ্চলৰ ৰাইজে এইটো কাৰ্য দেখি আচৰিত হৈছে আৰু দুখ প্ৰকাশ কৰিছে। গতিকে কোনো প্ৰকাৰে এই অঞ্চলৰ পৰা যিহেতুকে তামোলপুৰলৈ কোনো যাতায়াতী খুব ব্যৱস্থা নাই তাৰ মাজতে আহিছে বৃহৎ তাৰমানে মাইথি পাগলা দিয়া তাৰমানে যুগে যুগে তাৰমানে আহা যোৱা তাৰমানে নোহোৱা এটা তাৰমানে নদী। গতিকে সেই আৰু এই অঞ্চলৰ মানুহৰ দূৰত্ব মূল ৰাস্তাৰে যাব লগা হ'লে নলবাৰীৰ গণেশ মন্দিৰ হৈ ৰঙিয়ালৈ ঘূৰিব লাগিব আৰু যাৰ তাৰমানে দূৰত্ব 180 কিলোমিটাৰ আমি দেখিবলৈ পাইছিলোঁ গুগলত চাই। গতিকে এই অনগ্ৰসৰ অঞ্চলৰ মানুহে নিচেই ওচৰত থকা মচলপুৰ সদৰ য'ত নেকি নিয়াৰেষ্ট একেবাৰে 5 পৰা 8 কিলোমিটাৰ ওচৰত আছে তাতে কাম কৰিব নোৱাৰে দুখীয়া কৃষকজীৱী ৰাইজ সেই মানুহে 180 কিলোমিটাৰ গৈ অহা যোৱা কৰি কেনেকৈ কাম কৰিব কিয়নো আমি দেখিবলৈ পাইছোঁ তাতে তাৰমানে LAC যোৱাৰ লগে লগে তামোলপুৰত যোৱাৰ লগে লগে এই তাৰমানে এই তাৰমানে ভিসিডিসি অঞ্চল দুটা তাৰমানে লাহে লাহে তাৰমানে তামোলপুৰ জিলালৈ পৰিৱৰ্তন হ'ব বুলি আমি জ্ঞাত। গতিকে তাতে গ'লে আমাৰ তাৰমানে কিমান সমস্যা দেখা দিব দুখীয়া ৰাইজ দিনাদিনটো যাব গাড়ীৰ ব্যৱস্থা নাই পাগলা দিয়া পাৰ হ'ব নোৱাৰে তাৰ বাহিৰেও এই দুখীয়া ৰাইজে তাতে গৈ 10টা 11টা বজাত কেতিয়াবা লগ নাপাব পাৰে গাড়ীৰ পৰা কোনো গাড়ীৰ কোনো ব্যৱস্থা নাই গৈ পালেও অফিচাৰক লগ পাই না নাপায় দিনবিলাক এনে অতিবাহিত হ'ব। গতিকে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ এইকাৰণে আমি দাবী কৰিছোঁ যাতে এই বৃহত্তৰ ভুৱনখাটা ভিসিডিসি অঞ্চল বৃহত্তৰ জপাদং ভিসিডিসি অঞ্চলক অনুগ্ৰহ কৰি তাৰমানে প্ৰস্তাৱিত তামোলপুৰ LACৰ পৰা কৰ্তন কৰি বাস্কা প্ৰস্তাৱিত LACলৈ যেন আনে তাৰ বাবে আমি আজি এইখন মাছ গেডাৰিং প্ৰটেষ্ট ৰেলীটো আমি ল'বলৈ বাধ্য হৈছোঁ। এইখিনিয়ে চৰকাৰে এব্ৰাবলি যদি মানি লয় তেতিয়াহ'লে আমি পৰৱৰ্তী সিদ্ধান্ত যিখিনি আমাৰ জাতীয় সংগঠনবোৰ আছে ASU আছে APSU আছে গোৰ্খা আছে সান্তালী সংগঠন আছে আৰু ছিনিয়ৰ জ্যেষ্ঠ নাগৰিক মঞ্চ আছে আৰু লগতেও এইটো অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰী ব্যৱসায়ী বুদ্ধিজীৱী আমি সকলো আমাৰ বৰ্তমান ভাৰত চৰকাৰৰ যে ডিলিমিটেশ্যন প্ৰচেছ এই ডিলিমিটেশ্যন প্ৰচেছত বৰ্তমান আমি দেখিবলৈ পাইছোঁ আমাৰ উত্তৰ অঞ্চল হিচাপে আমাৰ এই ধমধমা ব্লকত চবতকৈ মানে উত্তৰ অঞ্চলত আমি বসবাস কৰা হিচাপে যান বাহন নোহোৱা হিচাপে আমি মানে এইটো তামোলপুৰ LACত এইটো আমাক এড কৰি দিলে আমাৰ কিছু বহুত অসুবিধা আহিব যাৰ কাৰণে আমাৰ এই শিৱনখাটা অঞ্চলবাসী ৰাইজে এনেকুৱা মানে আপত্তি কৰিছে যাতে আমি এই যান বাহন নোহোৱা বা বেছিকৈ ডিষ্টেঞ্চ থকা জেগাত আমাক যদি এড কৰিলে আমাৰ কিছু অসুবিধা পৰিব মানে এইটো জেগাৰ যিবিলাক ৰাইজ বেছিকৈ মানে হাজিৰা কামলা কৰি খোৱা মানুহ বহুত আছে যাতে এই দুখীয়া শ্ৰেণীৰ মানুহ বেছি হিচাপে এই অঞ্চলৰ ৰাইজে এইটোকে মানে বাৰে বাৰে আপত্তি কৰি আছে যে যাতে আমাক তামোলপুৰ LACৰ পৰা আমাক এই বাক্সা LACত আমাক সংযোগ কৰি দিব লাগিব। এইটোকে মানে আমাৰ শিৱনখাটা অঞ্চলবাসী ৰাইজ হিচাপে ৰাইজৰ হয় ময়ো এইখিনিকে
আমাৰ ইলেকশ্যন কমিশ্যনাৰলৈ মই আহ্বান কৰিছোঁ যাতে আমাৰ এই অঞ্চলৰ জনসাধাৰণ ৰাইজে খেতিয়ক ৰাইজে যাতে ইয়াৰ পৰা মুক্ত পায় এইটো লক্ষ্য ৰাখি যাতে আমাৰ সন্মানীয় ইলেকশ্যন কমিশ্যনাৰে যি খচৰা প্ৰস্তুত কৰিছে তাৰে প্ৰতিবাদত আমি আজি এই প্ৰতিবাদী সমদল আয়োজন কৰিছোঁ। বিশেষকৈ সোৱণঘাটা আৰু ঝোপাডং অঞ্চল যিটো ৬২ নং বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিলে, এই অঞ্চলসমূহক জবৰদস্তিকৈ ভাৰতীয় নিৰ্বাচন আয়োগে সোৱণঘাটা তথা ঝোপাডং অঞ্চলৰ ৰাইজৰ মনত আঘাত দি তামোলপুৰত জাপি দিয়াৰ প্ৰতিবাদতে আজি আমি এই বিশাল প্ৰতিবাদী সমদল আয়োজন কৰিছোঁ। আমাৰ এতিয়া আমি ঘৰ প্ৰতি হিচাপে আমি প্ৰত্যেক ঘৰৰ পৰা এজনকৈ আমি মাতিছোঁ। ৫,০০০ জন আছে। আমাৰ সোৱণঘাটা আৰু ঝোপাডং অঞ্চলত ভোটাৰ হিচাপে আমি ১৩,০০০ ভোটাৰ আছোঁ। গতিকে এই প্ৰতিবাদ অকল এই ৫,০০০ জন ঘৰৰ পৰা অহা ব্যক্তিৰে নহয়, ১৩,০০০ ভোটাৰৰ এই প্ৰতিবাদ হয়। অনাগত দিনত যদি অসম চৰকাৰ তথা ভাৰতীয় নিৰ্বাচন আয়োগে আমাৰ দাবীসমূহ নামানে তেতিয়াহ'লে আমি প্ৰথমে গণতান্ত্ৰিকভাৱে এই আন্দোলনটো তীব্ৰতৰ কৰিম। যদি আমাৰ আন্দোলনৰ কথা চৰকাৰে বা ভাৰতীয় নিৰ্বাচন আয়োগে বুজি নাপায় তেতিয়াহ'লে আমি ভোট বৰ্জন কৰাৰ আমি কথা চিন্তা চৰ্চা কৰিছোঁ। বিশেষকৈ আপোনালোকে জানে যে প্ৰাকৃতিকভাৱে আমি তামোলপুৰ সমষ্টিত যোৱাটো একেবাৰে অসুবিধা। আমি চিধাকৈ গ'লে আপুনি দেখিবলৈ পাব পাগলদিয়া নদী, সিফালে গ'লে আপুনি আৰু ৩খন নদী পাৰ হৈ যাব লাগিব। আপুনি এই হাঁহখাটা অঞ্চলেদি গ'লে বানপানীৰ ফলত হাঁহখাটা অঞ্চল জৰাজীৰ্ণ এতিয়াও। যদি আমি গণেশ মন্দিৰেদি ৰঙিয়া হৈ তামোলপুৰ যাওঁ ১৮০ কিলোমিটাৰ যাব লাগে। সেই ১৮০ কিলোমিটাৰ গৈ ফালে তাতে আমি জনপ্ৰতিনিধিক লগ পাম নে নাপাওঁ, তাৰে বিষয়ববীয়াসকলক আমি লগ পাম নে নাপাওঁ। যদি নাপাওঁ আকৌ আমি ১৮০ কিলোমিটাৰ ঘূৰি আহিব লাগিব। ঘূৰি আহোঁতে গণেশ মন্দিৰৰ পৰা এই উত্তৰ অঞ্চলত অহা সংযোগী পথত যি যান বাহনৰ অসুবিধা আমি দেখিবলৈ পাওঁ, সোৱণঘাটালৈকে অহা আমি গাড়ী নাপাওঁ সন্ধিয়া হ'লে। যদি কাম হয় দিনভৰ যদি তাতে কাম কৰোঁ, সন্ধিয়া তামোলপুৰৰ পৰা আহিব লাগিলে আমি ৰাতি ঘৰত আহি নাপাওঁ। গতিকে আমাৰ প্ৰাকৃতিকভাৱে আৰু যাতায়াতীভাৱে আমাৰ বহুত অসুবিধা হয়। সেইবাবে আমি বাক্সা বিধানসভা সমষ্টিত থাকিব বিচাৰিছোঁ।